বন্ধু আজি আমি কোন পক্ষেই বিফল হলে নহব। ঠিক কৈছা বন্ধু, আজি আমি সফল হবই লাগিব। বন্ধু ওচৰৰ পথ বেগ কৰা, অতি সোনকালে তোমাৰ ধনু তুলি লৈ তাক বিদ্ধ কৰা। ৰবা বন্ধু, মই লক্ষ্য ভেদ কৰো। এতিয়া বেলিও লখিয়ালে, আমিও যাওঁ খন্তেক বিশ্ৰাম কৰোঁগে। ব'লা বন্ধু। যিজন পুৰুষে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব তেওঁ ভাতৃ আমাৰ প্ৰাথমিকভাৱ অৰ্পণ কৰা হ'ব। আমি স্বয়ংবৰ যিজনে সৰ্বিদ্ধ কৰিব পাৰিব তেওঁ ভাবি মোৰ কন্যাৰ হাত কৰি মন এতিয়া আপোনালোকৰ কৌশলসমূহ প্ৰদৰ্শন কৰিবলৈ
লাগিব আৰু প্ৰভু। আপোনাৰ যদি একো আপত্তি নাই, ময়ো এই স্বয়ংবৰৰ কাৰ্যসূচীত অংশ ল'ব বিচাৰিম। নিশ্চয়। কথা দিছো মহাৰাজ, কিবা যদি আহে বিপদে চুতীয়া সাম্ৰাজ্যত, তাক মই হেলাৰগে কৰিম নিৰ্মূল। জগত
চুতীয়া সাম্ৰাজ্যত হৃদয় নামেৰে এটা গৰখীয়া ল'ৰা বীৰ নাৰায়ণে নিজ কন্যাক বিয়া দি চুতীয়া সাম্ৰাজ্যৰ ৰজা পাতিছে। ঠিকেই শুনিছে স্বৰ্গদেউ। মই ভাবো এই সুযোগতে আমি চুতীয়া ৰাজ্য আক্ৰমণ কৰি আহোম সাম্ৰাজ্যৰ পৰিসৰ বহল কৰি তুলিব পাৰো। নীতিপালৰ কোনো ৰাজনৈতিক অভিজ্ঞতা নাই, গতিকে স্বৰ্গদেউ এয়াই আমাৰ বাবে উত্তম সুযোগ। ঠিকেই কৈছে। অতি শীঘ্ৰেই আমি কাৰণৰ কৌশল প্ৰস্তুত কৰি কালিলৈ প্ৰভাততে চুতীয়া সাম্ৰাজ্য আক্ৰমণ কৰি সেনাপতি স্বৰ্গদেউ সকলোকে ৰজাৰ বাবে প্ৰস্তুত কৰক। নিশ্চয় স্বৰ্গদেউ। সেনাপতি, শুনিবলৈ পাইছো আহোম সেনা আমাৰ ৰাজ্য আক্ৰমণৰ আহিব ধৰিছে। এই ঘূৰিছে মহাৰাজ, আমিও যুদ্ধৰ প্ৰস্তুতি চলাব হ'ল। যিহেতু আহোম সেনা অতি শক্তিশালী, তেওঁলোকক পৰাজিত কৰা ইমান সহজ নহ'ব মহাৰাজ। সহজ নহব, কিন্তু অসম্ভৱ নহয় সেনাপতি। আপোনালোকে নিজ মাতৃভূমি ৰক্ষাৰ হেতু উলিয়াই অনাৰ ব্যৱস্থা কৰা। প্ৰয়োজনত নিজ প্ৰাণদান দি হলেও চুতীয়া ৰাজ্যৰ মান আমি কেতিয়াও কমিবলৈ নিদিওঁ। জয় চুতীয়া সাম্ৰাজ্য, জয়! এইবাৰ জগতে দেখিব, এইবাৰ জগতে দেখিব চুতীয়া ৰজা নীতিপালৰ বীৰত্ব কিমান। যুদ্ধৰ বাবে সাজু হওক। ৰাজনৈতিক অভিজ্ঞতা নাথাকিব পাৰে, কিন্তু প্ৰয়োজনত এই মাতৃভূমিৰ কাৰণে প্ৰাণ দিব পৰা সাহস মোৰ আছে। স্বৰ্গদেউ, যুদ্ধৰ বাবে সাজু হওক। ঠিকেই আছে। সন্মুখ সমৰত তাৰ কিমান পৰাক্ৰম এতিয়াই দেখা যাব। এটা সাধাৰণ বয়সে ৰজাৰ স্বীকৃতি পায় স্বৰ্গদেউ সুহন মহুৱাক যুদ্ধৰ প্ৰত্যাহ্বান দিব লাগে। এয়া তাৰ মৰা শয্যা এই ক্ষেত্ৰত পৰি আছে। উঠা
নাৰী তুমি কুবেৰ প্ৰদত্ত সম্পত্তিৰ সৈতে আত্মসমৰ্পণ কৰা কুবেৰ প্ৰদত্ত সম্পত্তি কুবেৰ প্ৰদত্ত সম্পত্তিৰ কথা আহিল কৰ পৰা কোন হে অধৰ্মী কাৰ আজ্ঞাৰে এনে সন্ধিৰ প্ৰস্তাৱ মই কেতিয়াও গ্ৰহণ নকৰো এই জন্মভূমিৰ কাৰণে সদায় যুঁজি আহিছো আৰু সদায় যুঁজি যাম বাঘৰ আগত পৰা ছাগল বুলি ভাবি ভুল নকৰিবি প্ৰত্যেকজনী চুতীয়া ৰমণীয়ে একোটা জুই ফিৰিঙতি তহঁতৰ দৰে পৰ্বৰ মানুহে নাৰীৰ মৰ্যাদা কি বুজিবি এই চুতীয়া নাৰী সাধনীয়ে সকলো ওচৰত আত্মসমৰ্পণ কৰাতকৈ ঈশ্বৰীক শ্ৰেষ্ঠ সঁচাই সঁচাই এয়াই জাতি এয়াই চুতীয়া সাম্ৰাজ্যৰ স্বাভিমানী মহিলা সঁচাই সাধনী তোমাৰ নাম অসমৰ স্বৰ্ণীল ইতিহাসত চিৰদিনৰ বাবে জিলিকি ৰ'ব